নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আহিছো আমি আমাৰ পথাৰলৈ আৰু পথাৰত আজি কি কৰি আপোনালোকক দৃশ্য দেখাই আছো আপোনালোকে চাই থাকক তাৰ আগত আপোনালোকলৈ এটা অনুৰোধ মোৰ ইউটিউব চেনেলটো যি সকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে সাবস্ক্ৰাইব কৰি দিয়ে আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ যাতে নাপাহৰে মোৰ আগন্তুক নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিবৰ বাবে আজি আমি কোন কোন আহিছো আপোনাক দেখাই গৈছো এজনী ঘূৰি আছে আৰু মই ইয়াৰ পৰা এতিয়া নৈ কাষৰীয়া আমাৰ বাৰী আছে তালৈ যাম কবি পুলি ৰুম সেইবোৰ দেখাম কেনেকৈ খেতি কৰে আমাৰ দাইহঁতে আমি কেনেকৈ খেতি কৰোঁ এজনী শুই আছে আমাৰ পাগলী পোৱালি চ' চাই থাকক কিমান এনজয় কৰিম সকলো চাব কিন্তু দেই চ' আমি পথাৰলৈ গৈ আছোঁ আমাৰ ইয়াত যোনখিনি আছিলে সেইখিনি শেষ হ'ল আৰু এতিয়া আমি গৈ আছো এইখন পথাৰলৈ দেই গৈ পোৱালৈকে আপোনালোকে চাই থাকক প্লিজ শেষৰলৈকে ভিডিঅ'টো চাওক মানে আমি হয়তো ইমান ভাল নহ'ব পাৰে তথাপিও চাই গৈ থাককচোন কেনেকুৱা লাগে ভাইজনী পোৱালি পিছত আহি আছে কাৰণ সি জগটো লৈ আহিবলগীয়া হৈছিল যে পোৱালি আহি আছে পিছফালে চ' আহি থাক পোৱালি তই ধান পৰি গ'ল বুলি আপোনালোকে গম পাইছেই যে মানে বতৰৰ কেনেকুৱা অসুবিধা হ'ল ত' ধানখন পৰি গৈছে এইখন চব পৰি গৈছে আৰু তাৰ ওপৰতে খোজ দি গৈ আছোঁ গম পালে মালিকে দিব আকৌ দেই হাইটো মথাৰিটো দেই খেতিকে মই এনেও যামেই বুঢ়ীদিহিং নৈখনো আপোনালোকে চাব পাব লগতে কবি খেতি পুলি কেনেকৈ ৰুৱে সেইটোও চাবলৈ পাব দেই চাওক আমি গৈ আছোঁ গৈ পোৱালৈকে আপোনালোকে ৰখি থাকক এয়া দাদাহঁতে কাটিবলৈ আৰম্ভ কৰিছে আপোনালোকক মই দেখাই আছো চাই থাকক মই মুঠি এটা কাটিলো দেই আমাৰ এই ধানখিনি পৰি গৈছে কাটি ভাল লগা নাই বোকা পানীতে কাটিবলগীয়া হৈছে আপোনালোকে দেখিছে কেনেকৈ পৰি গৈছে এইবাৰ বতৰো বেয়া নহয় বাৰু বতৰ ভালেই কিন্তু আমাৰ ধানখিনি পৰি গৈছে বেলেগৰ ধান ভালে হৈছে মই আপোনালোকক দেখাই আছো আমাৰ ধান যেনিবা বেয়া হৈছে আৰু দেই মানে ধান ভালে হৈছে দেই আমাৰ কি হৈছে ধানখিনি মানে একেৰাহে বৰষুণ দি দিলে যে বহুত মানুহৰ ধান পৰি গৈছে চাই থাকক মই দেখুৱাই আছো মই এতিয়া গৈ আছোঁ বাৰীলৈ যাম কি কয় এইটো ইয়াৰ পৰা পথাৰৰ পৰা মই গৈছোঁ বাৰীত কবি পুলি লগাব 3টা বজাৰ পৰা চ' মই এতিয়া গৈ আছোঁ চাই থাকক তাত গৈ কেনেকুৱা লাগিব ৰাস্তা আমাৰ এতিয়া চাওক ৱাও চ' এইটো এটা পুখুৰী কাঠ দিয়া আছে এইটো এটা পুখুৰী চাওক চ' একেবাৰে বাৰীত পালে আকৌ লগ পাওঁ হা চ' মই এতিয়া মথাৰিটো পাইছোঁ মথাৰিটো পাৰ হ'লে আমাৰ বাৰীখন আছে বাৰী পামগৈ আৰু চাই থাকক এতিয়া পাই গ'লোঁ এইটো মথাৰিটো চাইছে কাষতে বুঢ়ীদিহিং নৈ আছে এখন মহ থাকে হা এখন মহ বৰ আৰু চিনি পায় আপোনালোকে পাই গ'লোঁ দেই বাৰী বাৰীলৈ পাই গ'লোঁ আৰু বাৰী পুলি ৰোৱা হ'ব চ' এক্সাইটেড হৈ আছোঁ খুব কেনেকুৱানো ৰুব চাবলৈ কাৰণে তাৰপিছত এটা কথা দেখাই আছোঁ আপোনালোকে চাই থাকক অবাক মানিব দাইহঁতৰ বেগে ভাত খাইছে চাওক শুকতি দেখাই দিছোঁ দেখাই দে এইখিনি শুকতি দেই সিহঁতি ভাত খাই আছে একদম ক'বই নালাগে আৰু দেই তাৰপিছত আজি দাই নহয় যে কি পেলাই চাই থাকক এইখিনি খাম আৰু আজি দেখিছে এইবোৰ এতিয়া জুই জ্বলাই এইখিনি বইল গৈছে ওচৰতে বুঢ়ীদিহিং আছে এভেইলেবল একেবাৰে কি ক'ব চাই থাকক পুলি ৰুম অলপ দেৰি পাছত কেনেকৈনো ৰুম চাব মই নৈখন দেখাবলৈ আপোনালোকক গৈছোঁ চ' এইখন আমাৰ বুঢ়ীদিহিং নৈ এইটো মাজতে মাজুলী এটা আছে মাজুলীটোৰ ইপাৰে আৰু নৈখন আছে তাত গৰু চৰিছে লোকেশ্যন খুব ধুনীয়া হা মানে ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে খুব সুন্দৰ মানে প্লেচ ক'বই নালাগে আৰু চাই থাকক উপভোগ কৰক খুব ভাল লাগিব এখন বুঢ়ীদিহিং নৈ হা
কবি পুলিখিনি ৰোৱাৰ আগতে একচুৱেলি কি কৰা হয়, কবি পুলিখিনিত দিবৰ কাৰণে কিছুমান পানীৰ প্ৰয়োজন হয় আৰু সেই পানীখিনি দায়ে আনিছে আৰু দায়ে দিবহি। কবি পুলিখিনিত পানীখিনি দিলে এনেকুৱা হয় মানে তলৰ ডোখৰ কোমল হৈ যায়, তেতিয়া পানী দিবলৈ খুব মানে উঘালিবৰ বাবে সুবিধাজনক হয়, সেয়েহে পানী দিয়া হৈছে। পানী এনেকৈ ছিটুৱাই দিয়া হয়। তাৰ পাছত অলপ দেৰিৰ পাছত পানীখিনি দিয়াৰ পাছত কিছু মুহূৰ্তৰ পাছতে আমি পুলিখিনি উঘালিবলৈ আৰম্ভ কৰোঁ। কাৰণ এইকাৰণে মাটিখিনি কোমল হৈ যোৱাৰ পাছত পুলিখিনি মাটিটোৰ লগত উঠি আহিব। মাটিৰ লগতে উঠাটো খুব মানে কম্পালচৰি, বাধ্যতামূলক, জানিছে। তেতিয়া মানে ভাল হয় ৰুবৰ কাৰণে, মানে সুবিধাজনক হয় আৰু। কবি পুলি উঘালিবলৈ আৰম্ভ কৰিলে কবি পুলিখিনি উঘালিবৰ কাৰণে কিবা এটা জোঙা বস্তু লৈ ল'ব লাগে, যিখন আমি খুচনি বুলি কওঁ। সেনেকুৱাখন লৈ মাটিৰ লগতে পুলিটো উঠাই আনিবলগীয়া হয় আৰু পুলিটো উঠাই আনোতে খুব সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। কাৰণ এইকাৰণে যাতে পুলিটোৰ লগত পুলিটো যাতে ছিঙি নাযায়, তাতে আকৌ মাটিখিনি লাগি থাকিবলগীয়া হয়, খুব সাৱধানত উঘালিবলগীয়া হয়। এনেধৰণে কৰা হয়। চাই থাকক কেনেকুৱানো লাগিব আৰু নিশ্চয় চাওক, এনেকুৱাবোৰ ভিডিঅ' চাব লাগে। দেখিছে এনেকৈ উঠাবলগীয়া হয়। পানীটো দি থাকিব লাগিব মাটিখিনি তলৰ কোমল হৈ থাকিবৰ কাৰণে, যাতে উঘালিলে পটককৈ উঠি আহিব লাগে, সেইবাবে পানীখিনি দিয়া হয়, কোমল হৈ থাকিবৰ বাবে মাটিখিনি। কবি পুলিনো কেনেকৈ উঘালে তাৰে কিছুমান পদ্ধতি ময়ো শিকিবলৈ চেষ্টা কৰিলোঁ, খুব ভাল লাগিলে। আগতো কৰি পাইছোঁ, তথাপিও ইমান ভালছে নাজানো, চেষ্টা কৰিছোঁ। আৰু এইবোৰ কাম আমি শিকিব লাগে। আজিকালি যিমান জ্ঞানৰ দক্ষতা নাথাকিলেও, জ্ঞানৰ দক্ষতা হয়তো চাকৰিৰ কাৰণে প্ৰয়োজন হয়, কিন্তু এইবোৰ কৰ্ম আমি ঘৰুৱাভাৱেও আমি কৰিব পাৰোঁ। সেয়েহে আমি এইবোৰ শিকিব লাগে, হয়নে বাৰু? যদি আপোনালোকে কৰি পাইছে, কৰিবলৈ ইচ্ছা কৰিছে, তেনেহ'লে কমেণ্ট বক্সত জনাবচোন আপোনালোকে কেনেকুৱানো লাগিছে। আজি প্ৰথমবাৰৰ বাবে কবি পুলি মই উঘালিছোঁ দেই, খুব সাৱধানতা। পাৰিছোঁ চাগে, হয় নাই? আপোনালোকে নিশ্চয় দেখিছে পাৰিছোঁ। বৰ্তমান কবি পুলি উঘালি শেষ হ'ল। মুঠতে আমি 1100-1200 মানৰ কবি পুলি উঘালিছোঁ। আৰু এই কবি পুলিখিনি এইখিনি দেখিছে, এইখিনি দায়ে লৈ গ'ল আৰু এইখিনি যিখিনি আমি আৰু দায়ে ৰুবৰ বাবে আৰম্ভ কৰিছে। দেখিছে প্ৰথমতে মাটিখিনি মিহি কৰি কিনে তাত এটা আঙুলিৰে পুতি দিব লাগে। ইমান মানে কঠিনো নহয়, খুব সহজ। আৰু দেখিছে পাণ তামোল এটা আগবঢ়াই লৈছে। দেখিলে কেনেকুৱা ধৰণৰ ৰুলে, খুব সহজ পদ্ধতি। আৰু এই আঁচবোৰ যে দেখিছে, আঁচবোৰ প্ৰথমতে নাঙলেৰে টানি লোৱা হয় আৰু পুলিখিনি দি এই ভাইটিয়ে পাৰিছে দেই, পাৰিছে দাঙিব পাৰিছে। আৰু এজনী খুৰীয়ে ৰুই আছে এইখিনি পুলি, আৰু আছে পুলি। আমাৰ খুৰা এজনে আমাক এটা কি বুলি কয়, এইটো কৌতুক ক'ব দেই, শুনিব দেই। দুইজনী গ'লো, মোৰ এতিয়া জাজুলি দুইজনীয়ে গ'লো। দুইজনী জাজুলি গৈছোঁ, জাজুলি আমি ফাৰ্মাচীত গ'লো আৰু বাইদেউ আগত যোৱা নক'লে, বাইদেউ আগত গ'ল। বাইদেউ সুধিলে তোমাৰ কি হৈছে, দুইটাৰ লগতে দেখিছে ন ডক্টৰটোৱে। তাৰপৰা ডক্টৰটোৱে সুধিছে তোমাৰ কি হৈছে, মোৰ জাজুলি হৈছে। জাজুলি হৈছে, তেতিয়া তাক কিবা এটা লিখি কিনে পঠিয়াই দিলে আৰু ইজনীক মাতিলে নহয়, তোমাৰ কি হৈছে, মোৰ জাজুলি হৈছে। জাজুলি হৈছে যেতিয়া তুমিতো বেমাৰ একোৱেই নাই, কি বেমাৰ মই ধৰিব তোমাৰ আকৌ সম্বন্ধ নাই ধৰা নগ'লে, সম্বন্ধ কি হৈছে সেইটোৱে তোমাক সম্বন্ধটো জাজুলি ধৰিছে, ইমানেই। বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কবি পুলি কেনেকৈ ৰুৱে তাৰ প্ৰণালী, পদ্ধতি, নিয়মসমূহ আপোনালোকে উপভোগ কৰিলে আৰু আপোনালোকে চেষ্টা কৰক কেনেকুৱা পালে। আৰু শেষৰটো পৰ্যায় পালোঁ, গধূলি হৈ গ'ল। ভিউটো খুব ধুনীয়া, আপোনালোকে দেখিছে বুঢ়ীদিহিং নৈৰ কাষতে। খুব এটা সুন্দৰ দৃশ্য। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব
কৰিবলৈ নাপাহৰিব আৰু আগন্তুক আমাৰ ভিডিঅ'সমূহ পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰি দিব আৰু কবি বুলি ৰুবলৈ চেষ্টা কৰিব আৰু কমেণ্ট বক্সত জনাব হা ধন্যবাদ।